নমস্কাৰ, আজি আমি অসমীয়া সাহিত্যৰ 2022 চনৰ পৰীক্ষাসমূহত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? শুদ্ধ উত্তৰ ডি. যতীন্দ্ৰনাথ দুৱৰা। 2 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? শুদ্ধ উত্তৰ এ. লক্ষ্মীনাথ বেজবৰুৱা। 3 নম্বৰ প্ৰশ্ন, প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? শুদ্ধ উত্তৰ এ. হেমচন্দ্ৰ গোস্বামী। 4 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? শুদ্ধ উত্তৰ চি. নলিনীবালা দেৱী। 5 নম্বৰ প্ৰশ্ন, প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰ বি. পদ্মনাথ গোহাঁই বৰুৱা। 6 নম্বৰ প্ৰশ্ন, প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কৰোঁতা কোন? শুদ্ধ উত্তৰ বি. যতীন্দ্ৰনাথ দুৱৰা। 7 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? শুদ্ধ উত্তৰ বি. অসমীয়া আৰু ইংৰাজী অভিধান। 8 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? শুদ্ধ উত্তৰ চি. ধৰ্মপুস্তক। 9 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? শুদ্ধ উত্তৰ বি. মৃত্যুঞ্জয়। 10 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? শুদ্ধ উত্তৰ ডি. বীণ বৰাগী। ভিডিঅ'টি যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।